গুড মৰ্নিং। আচলতে মই হঠাৎ ভিডিঅ' এটা বনাই দিছোঁ, কাৰণ কিয়নো মই এনি টাইম ভিডিঅ' নবনাওঁ। যিহেতু মই ৰাতিপুৱা বাথৰুমলৈ আহোঁতে বাথৰুমৰ দৰজাখন খুলি দেখিলোঁ বাথৰুমৰ অৱস্থাটো বৰ বেয়া। সেই গতিকে এনেকুৱা এটা কাম নকৰক বুলি মই এই ভিডিঅ'টোৰ যোগেদি অনুৰোধ কৰিছোঁ যে ইমান ধুনীয়া এটা পৰিৱেশত এনেকুৱা এটা কাম কৰিব নালাগে। সেই গতিকে মই ভিডিঅ'টো বনাই ৰাখিছোঁ। যোনেই বাথৰুমত আহি যেনেকুৱা যি কাম নকৰক চাফ চিকুণ কৰি যাব লাগে। মোৰ মতে কথাটো সেইটো। ইমান ধুনীয়া এটা বাথৰুম, এই দৰজাখন খুলি দেখুৱাইছোঁ। ইমান ধুনীয়া এটা বাথৰুম, মই আহি দৰজাখন খুলি সোমাইছোঁ, যেনেকৈ আছে তেনেকৈ দেখিছোঁ। কিয়নো ইমান ধুনীয়া এটা বাথৰুম, চব ইমান ধুনীয়া লাইট জ্বলি আছে, ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া বাথৰুমৰ ভিতৰত এনেকুৱা কাম কৰাটো মোৰ বাবে সঁচা নহয়। কাৰণ কেলৈ ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰখাৰ পাছতো যদি, বাথৰুমটো পৰিষ্কাৰ কৰি ৰখাৰ পাছতো যদি, আৰু এইটো আমি ইউজ কৰোঁ, গতিকে ইয়াত এনেকুৱা কাম কিয় কৰিব লাগে? এনেকুৱা কাম নকৰিব বুলি মই ভিডিঅ'টোৰ যোগেদি অনুৰোধ কৰিছোঁ। এই চাওক, মানুহে লেট্ৰিন কৰি পেলাই মানুহে পানী ঢালি থৈ যাব লাগে নে এনেকৈ এৰি থৈ যাব লাগে? এইটো এটা বিৰাট ভুল কাম কৰিছে। মই যিহেতু দৰজাখন খুলি আহি দেখিছোঁহি এনেকুৱা এটা পৰিৱেশ, সেইটো কাৰণে মই ভিডিঅ'টো বনাই ৰাখিছোঁ। এই চাওক কি ধুনীয়াকৈ মাল উলিয়াই থৈ গৈছে, আপোনালোকে দেখিছেনে? কি ধুনীয়াকৈ মাল উলিয়াই থৈ গৈছে। এই কুকুৰে উলিয়াবলৈ সময় পালে, কিন্তু ইয়াত পানী ঢালিবলৈ সময় নাপালে। চাওকচোন বাৰু, এনেকুৱা কাম কৰিব লাগেনে বাৰু? কি নাই ইয়াত? এই চব পানী সুবিধা আছে, পানী 24 আৱাৰ্ছ পানী ওলাই থাকে, এটা বাকেট দিছে। এনেকুৱা কাম কিয় কৰিব লাগে? কোন কুকুৰে হাগিলে ইয়াক? মোক সেইটো লাগে। গতিকে এনেকুৱা নকৰিব বুলি মই অনুৰোধ কৰিছোঁ।